নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেল মিষ্টাৰ মুন আপোনালোকক মই আজি জনাব বিচাৰিছোঁ যে কাৰণ আপোনালোকে হয়তো গম পায় আমাৰ প্ৰিন্স হাজৰিকাৰ এটা ভিডিঅ' ভাইৰেল হৈছিল আৰু এই ভিডিঅ'টো আপোনালোকক প্ৰথমতে মই দেখুৱাই ল'ব বিচাৰিছোঁ আৰু মই জনাত প্ৰিন্স হাজৰিকাই জনাইছে যে তেখেত এটা বাৰ্থডে পাৰ্টিত গৈছিল আৰু বাৰ্থডে পাৰ্টিত যাতে কিছুমান জনজাতি কিছুমান নিয়ম থাকে কিছুমান পৰম্পৰা থাকে যে কিছুমান খাদ্যৰ লগত কেতিয়াবা কিছুমান নিচাযুক্ত কিবা দি দিয়ে আৰু সি চাহ বুলি কিছুমান খুটা হওক কিবা হওক এনেকুৱা বস্তু থাকে কিছুমান সেইবিলাক বস্তু সি খাইছিল অজানিতে খাইছিল আৰু সেই বস্তুটো মদ খোৱা নাছিল কিন্তু বহুতে ভাবিছে মদ খাইছে বুলি এটা ভিডিঅ' তাৰ বন্ধুবৰ্গই কোনোবাই ভিডিঅ' এটা ক্লিপ কৰি কিনে এটা ভিডিঅ' কৰি সেই ক্লিপটো সি ষ্টেটাছত লগাইছিল আৰু ষ্টেটাছত লগোৱাৰ পিছত সেই ভিডিঅ'টো কোনোবাই ডাউনলোড কৰি এনেকুৱাকৈ ভাইৰেল কৰিলে যে অসমৰ ৰাইজে সকলোৱে গম পালে প্ৰিন্স হাজৰিকাই মদ খাইছে আৰু প্ৰিন্স হাজৰিকা ঘৰত আজি মাক দেউতাক দাদাৰ আগত সি মুখ ওলাব নোৱাৰা হৈছে এনেকুৱা কৈছে সকলোৱে কৈছে যে সি মদ খাইছে কিবা খাইছে এনেকুৱা ধৰণৰ কথা আৰু আছামৰ ডেকা বুলি এজন ৰোষ্টাৰ আছে আৰু আছামৰ ডেকাই এনেকুৱাকৈ সেই ভিডিঅ'টো ভাইৰেল কৰিছে তেখেতৰ চেনেলত আছামৰ ডেকা ইউটিউব চেনেলত এই ভিডিঅ'টো দি কিনে সেই যিটো ভিডিঅ' সেই ভিডিঅ' ক্লিপটো সি মানে মদৰ তাতে গান লগাই কিনে সি বহুত বেছি ভাইৰেল কৰিছে মদ খালো বুলি ৰূপা নহও মই বেয়া ল'ৰা নহও মই বেয়া ল'ৰা দুখৰ বোজা সহাটো এই টান দুখৰ বোজা সহাটো এই টান আৰে এইটো আকৌ বন্ধুসকল এতিয়া কিন্তু কিছুমান অপেষ্টৰীয়ে মোক ক'ব যে এয়া ভিডিঅ' মই এডিট কৰা আৰু আছামৰ ডেকা তই এই ভিডিঅ' ক্লিপটো যেনেকৈ দেখুৱাইছা মানুহক অসমৰ ৰাইজক যেনেকৈ দেখাইছা মদৰ তুমি ডেন্স কৰি কৰি দেখাইছা এইটো ভাল কথা বুলি ভাবিছা নেকি নহয় এইটো একদম সম্পূৰ্ণ তুমি বেয়া কৰিছা কাৰণ তুমি অসমৰ ল'ৰা ছোৱালীক ৰোষ্ট কিয় কৰি আছা আৰু এইবিলাক ৰোষ্ট কৰিছা তুমি তোমাৰ চেনেলত ভিউ পাইছা কিবা পাইছা এইটো বেলেগ কথা তুমি ইনকাম কৰি আছা ইয়াৰ পৰা তোমাৰ এইটো ইনকামৰ তোমাৰ পথ হয় তোমাৰ কৰ্ম সংস্থাপনৰ এইটো এটা ৰাস্তা যিটো তোমাৰ ইউটিউব চেনেল আৰু ইউটিউব চেনেল তুমি ৰোষ্ট কৰি তুমি টকা ইনকাম কৰি আছা সেইটো বেলেগ কথা তোমাক মই বেছি বেয়াকৈ ক'ব যোৱা নাই তোমাক মই এটা কথাই কৈছোঁ যে তুমি বেলেগৰ জীৱন ধ্বংস কৰিব নালাগে কাৰণ এটা কথা আজি প্ৰিন্স হাজৰিকাৰ যিটো মাক দেউতাক আৰু দাদা সিহঁতৰ আগত প্ৰিন্স হাজৰিকা আজি মুখ ওলাব পৰা নাই তোমাৰ এই ৰোষ্ট চেনেলৰ যিটো এই ভিডিঅ'টো এনেকুৱাকৈ ভাইৰেল হৈ গৈছে তুমি এইটো গম নোপোৱা সেই ইয়াৰ মনত যিটো দুখ সেই দুখটো হয়তো তোমাৰ মনত আজি লগা নাই আজি যদি তোমাৰ লগত এনেকুৱা এটা হৈ গ'ল হয় তোমাক যদি তেনেকৈ ভাইৰেল কৰিলে তুমি কেনেকুৱা পালা হয় আৰু প্ৰিন্স হাজৰিকাই এটা ভিডিঅ' বনাই কিনে গোটেইখিনি কথা বুজাই দিছে আপোনালোকৰ মনৰ যাতে ভুল ভাৱটো আঁতৰি যায় সি বঢ়িয়াকৈ এটা ভিডিঅ' বনাইছে আপোনালোকে এই ভিডিঅ'টো চাব পাৰে মই ডেছক্ৰিপশ্যনত লিংকটো দি থৈ দিম আপোনালোকে ফুল ভিডিঅ'টো চাব পাৰে আৰু প্ৰিন্স হাজৰিকাই কি কৈছিল মই অকণমান আপোনালোকক দেখুৱাব বিচাৰিছোঁ এতিয়া মই ক'ব ওলাইছোঁ যে ভিডিঅ'টোত সকলোৱে ভাইৰেল কৰিছে প্ৰিন্স হাজৰিকা মদ খাই পৰি আছে প্ৰিন্স হাজৰিকা চুলাই খাই পৰি পঠিয়াইছে মোৰ মালেও পঠিয়াইছে আৰু দেউতালৈও পঠিয়াইছে কোনোবা দেউতাৰ লগৰ মাৰ লগৰ দাদাৰ লগত যেনেকৈ মোৰ লগৰখিনিয়ে মোক পঠিয়াইছে আৰু যোনদিনাখন প্ৰথম ভিডিঅ'টো মই দেখিছিলোঁ ভাইৰেল হোৱা ভিডিঅ'টো প্ৰথম কোনোবা এজন মোৰ লগৰে বোকাখাটৰ এজনে দিছিলে তোৰ ভিডিঅ' এটা ভাইৰেল হৈছে চাচোন মই ভিডিঅ'টো চাই পেলাই মই চখ হৈ গ'লোঁ মানে আচলতে সেইদিনাখন হৈছিলে কি কোনেও নাজানে আমি লগৰখিনিয়ে জানো বা মই য'ত সেইটো এটা বাৰ্থডে পাৰ্টি আছিলে য'ত বাৰ্থডে পাৰ্টি খাবলৈ গৈছিলোঁ সেইখন মানুহে জানে আচলতে সেইদিনাখন হৈছিলে মোৰ লগৰ এজনৰ বাৰ্থডে আছিলে মানৱ বৰানে কি এখন থান আছে মই এই থানখনৰ সবিশেষ নাজানো থান এখন আৰু সেইটোকে বাৰ্থডে দিনাখন সেই মুৰ্গীটো ইমানটো নাজানো জনামতে সেইটো মুৰ্গীটোকে সেই বলি দিয়ে আৰু বলি দিয়াৰ আগত মুৰ্গীটোকে অলপমান নিচাজাতীয় কিবা বস্তু খুৱাই লয় কি খুৱাই নাজানো নিচাজাতীয় বস্তু খুৱাই বুলি গম পাওঁ কোনোবাই হয় মদেই খুৱায় কোনোবাই বা এইবিলাক লোকেল বস্তুৱে খুৱায় বা কিবা এটা অকণ নিচাজাতীয় বস্তু খুৱাই লয় সেইটো নিয়ম তেওঁলোকৰ কৰিব লৈছোঁ তোমালোকে যদি মোক ইনষ্টাগ্ৰামত তেওঁলোকে ফ'ল' কৰা নাই মানে এতিয়া চোৱা প্ৰিন্স হাজৰিকাৰ কিমান ফ'ল'ৱাৰ্ছ আমাৰ চোৱা না ফ'ল'ৱাৰ্ছে নাই ইনষ্টাগ্ৰামত আচলতে আমি নকওঁ যে ফ'ল' কৰিবলৈ সেইটো এটা আমাৰ ডাঙৰ ভুল ইনষ্টাগ্ৰামৰ লিংকটো তলত দিয়া আছে এবাৰ গৈ ফ'ল' আৰু তুমি কি কৈছা আছামৰ ডেকা তোমাৰ ইনষ্টাগ্ৰামত তোমাৰ ফ'ল'ৱাৰ নাই আৰে তোমাৰ ফ'ল'ৱাৰ কিয় থাকিব
সদায় ভাল মানুহক ফ'ল' কৰে তুমি এনেকৈ বেলেগৰ জীৱন ধ্বংস কৰিবা তোমাক মই ফ'ল' কৰিব নেকি প্ৰিন্স হাজৰিকা বহুত ফ'ল'ৱাৰ আছে মোৰ ফ'ল'ৱাৰ নাই মোকো কৰা তলত গৈ কিনে মানে কি তুমি ডেছক্ৰিপশ্যনত কি ইনষ্টাগ্ৰামৰ লিংক দিব লগা অৱস্থা হৈছে প্ৰিন্স হাজৰিকাই কিন্তু ইনষ্টাগ্ৰামৰ লিংক দিব লগা হোৱা নাই প্ৰিন্স হাজৰিকাক চবে ফ'ল' কৰি আছে আৰু আছামৰ ডেকা তোমাৰ ভিডিঅ'বিলাকত তুমি বেলেগক সমালোচনা কৰাৰ বাহিৰে কিবা জানো ভাল টপিক আছে নাই আৰু প্ৰিন্স হাজৰিকাৰ তুমি গৈ কিনে চেনেলত চোৱা আপোনালোকে চাওক আৰু গম পাব ভাল ভাল ষ্টৰীত ভিডিঅ' বনাই ধুনীয়া মই চাওঁ ভিডিঅ' আৰু সকলোৱে চাই মই পাব ভাল পায় ভালৰ সদায় ভাল বেয়াৰ সদায় বেয়া ভালে কেতিয়াও ফ'ল' কৰা কিবা কৰা ছাবস্ক্ৰাইব কৰা এনেকৈ ক'ব নালাগে আৰু বেয়াই সদায় ক'ব লাগে আৰু মই ভাল বনাইছোঁ নে বেয়া বনাইছোঁ মই ভিডিঅ'টো মই গম নাপাওঁ আপোনালোকে যদি ভিডিঅ'টো ভাল পায় এটা লাইক কৰিব কমেণ্ট কৰি জনাব কেনেকুৱা হৈছে আৰু যদি মোৰ চেনেলত নতুন তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব আৰু চেনেলটো এই ভিডিঅ'টো আপোনালোকে যিমান পাৰে শ্বেয়াৰ কৰি দিব কাৰণ প্ৰিন্স হাজৰিকাৰ এই ঘটনাটো এই ভাইৰেল ভিডিঅ'টো বহুত মানুহে তেখেতক বেয়া ভাবি আছে বা মনত বেয়া এটা হৈছে এই মনৰ পৰা যাতে বেয়া ভাৱটো আঁতৰি যায় তাৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব Ver Adana zirveden selam. Durmak yok omi patlamaya devam. Yok bundan sonra size sigara filan.